অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ বৃহৎ অভিযান বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছৰ সহ আটক কৰিলে এজন কুখ্যাত সৰবৰাহকাৰী আজি পুৱতি নিশাই গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে অসমবংগ সীমান্তৰ চৰ খলিচামাৰী আছৰুদ্দিন মণ্ডল নামৰ কুখ্যাত ড্ৰাগছ মাফিয়াজনৰ ঘৰত চলাইছিল অভিযানত অবৈধ ব্ৰাউন চুগাৰৰ 5টাকৈ চাবোনৰ বাকচ 38টাকৈ ব্ৰাউন চুগাৰ প্ৰতি কণ্টেনাৰ 80টাকৈ নিচাযুক্ত ইয়াবা টেবলেট নগদ ধন 3,02,400 টকা এখন WB64AD 5716 নিছান মেগনেট 4চকীয়া বিলাসী বাহন WB64J7194 নম্বৰৰ গ্লেমাৰ বাইক 3টাকৈ মোবাইল ফোন জব্দ কৰে লগতে আটক কৰে কুখ্যাত ড্ৰাগছ মাফিয়া আছৰুদ্দিন মণ্ডলক নিউজ টেক্স ৰিপৰ্ট কুইক নিউজ অসম